নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে ৰাতিপুৱাৰ 10:10 আৰু মই ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই যাব শেষলৈকে। আৰু এই চেনেলৰ ভিডিঅ'খিনি যদি আজি প্ৰথমবাৰৰ বাবে কোনোবাই চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো ক্লিক কৰি অন কৰি দিব। আহক এতিয়া ভিডিঅ'টো চাই যাওক। আমি আহি আছোঁ এতিয়া পথাৰলৈ। পথাৰ মানে আমাৰ ঘৰৰ সন্মুখৰ পথাৰলৈকে আহিছোঁ, কাৰণ শাক বুটলিম আমি এতিয়া। শাকবোৰ নাইকিয়াই হৈছে, তথাপিতো ক'ৰবাত আছে বাৰু। এয়া জিলমিল শাক বুটলিব আহিছোঁ। এডাল হৈছে জিলমিল শাক। শাকবোৰ ফুলি গৈছে, বহুখিনি শাক ফুলি গৈছে। ইয়াতে য'তে ত'তে দুডাল এডাল যি পাওঁ তাকে বুটলিম বুলি ভাবিছোঁ। জিলমিল শাকৰ ভাজি খাই মই ভাল পাওঁ। আনফালে এনেকুৱা মানে এতিয়া জিলমিল শাক ওলোৱা ছিজনত খাবলৈতো এনেও ধুনীয়া হয়েই আৰু খাবও লাগে। আমি মানে বেছিকৈ শাক খোৱা নহয়, তথাপিতো কেতিয়াবা এনেকৈ খাওঁ বুটলি নি। আহিছোঁ এতিয়া দেউতা, মই আৰু আমাৰ টিকলি। ভাবিছোঁ শাক বুটলি লৈ যাওঁ আৰু দুপৰীয়া শাকৰ ভাজি বনাব লাগিব। আনফালে এয়া আমাৰ দেহাই যি পাইছে তাকে বুটলিছে, পৰি জৰি খাং হৈছে আৰু তাই। এই শাকজোপা চাওক ইমান ধুনীয়া হৈ আছে, ফুলা নাই এজোপা। চাওঁ তোমাৰ ভাগৰ শাক পালা নাই? কিমান চাওঁ? ব'লা দে আৰু বুটলো। এয়া জিলমিল বুটলি আনিলোঁ, ইমানখিনিয়ে পালোঁ। লগত আমি নহৰু পাতো পালোঁ। এয়া আমাৰ ওচৰৰে খুৰা এজনে কৰি থৈছিল, তাৰ দিলে। এয়া দুপৰীয়া ভাজিব লাগিব। শাকখিনি আনিলোঁগৈ আৰু এতিয়া এইখিনি দুপৰীয়া ভাজিব লাগিব। আৰু তাৰপিছত আপোনালোকে চাই চাওকচোন। কি কৈ আছে? মই আছোঁ তাৰপৰা ভালে ভালে পখিলে টানছি কেনেতে ধুনীয়াটা আখি দুখনি ওপৰ তলৰ আনটো ফুলৰ এনে ধুনীয়া ছোৱালী মোৰ এনে ধুনীয়া ছোৱালী মোৰ আকৌ মোৰ। বাবাই আজি বিশেষ আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ। মই ভাবিছিলোঁ দিনটো ইটো সিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু নোৱাৰিলোঁ কাৰণ বৰষুণ দিলে। ৰাতিপুৱাৰ বতৰটো ভালেই আছিল, পিছত বৰষুণ দিলে আৰু বৰষুণৰ বতৰ সকলোখিনিতো আন্ধাৰ হৈ পৰে আৰু ভিডিঅ' বনাবলৈ সিমান মনো নাযায়। সেয়ে নবনালোঁ আৰু ভিডিঅ'। দুপৰীয়া ভাত খালোঁ, ভাত খাই অলপ ৰেষ্ট ল'লোঁ। এতিয়া সময় হৈছে 3:30, আবেলিৰ 3:30। আৰু এতিয়া ভাবিছোঁ আবেলিৰ চাহকাপ খাবৰ বাবে মই মালপোৱা বনাওঁ বুলি ভাবিছোঁ। মালপোৱা কিন্তু মই পিঠাগুড়ি দি নবনাওঁ। মই আজি মালপোৱা বনাওঁ ময়দা আৰু চেনি দি। এনেই আমি সাধাৰণ মালপোৱা গুড় পিঠাগুড়ি এনেকৈ দি বনাওঁ, কিন্তু আজি মই ময়দা দি আৰু চেনি দি মালপোৱা বনাম। আৰু ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে জানে এনেকৈ বনাই খাইছে তেতিয়াহ'লে স্কিপ কৰিব। যদি আজিলৈকে আপোনালোকে নাই খোৱা তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু আহক তেতিয়াহ'লে ৰেচিপিটো চাই লওক। মালপোৱাখিনি বনাবৰ বাবে মই এয়া লৈছোঁ ময়দা
আৰু ময়দাত এয়া দেখিছে অলপমান নিমখ দিছোঁ, মই নিজৰ আন্দাজমতে দিছোঁ। নিমখখন দিলে খাই অলপ ভাল লাগে, অলপ নিমখীয়া ভাৱ এটা আহে সেইবাবে। আৰু এতিয়া দিম মই চেনি। মই এইপাত হেতাৰে দুহেতা চেনি দিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। আৰু চেনি, নিমখ আৰু ময়দাখিনি এতিয়া ধুনীয়াকৈ সানি ল'ম। এতিয়া মই ইয়াতে পানী দিছোঁ আৰু পানীখিনি একেবাৰে সৰহকৈ দি দিয়া নাইকিয়া, কাৰণ আন্দাজটো নাপাওঁ যিহেতু পনীয়া হৈ যাবও পাৰে, সেইবাবে কম কমকৈ পানী দি এনেদৰে মিশ্ৰণটো বনাই লৈছোঁ। এটাও গুটি গুটি কৰি ময়দা নথকাকৈ এনেদৰে মিহি কৰি ল'ব লাগিব মিশ্ৰণটো। এতিয়া দিবলৈ লৈছোঁ অলপ বেকিং পাউডাৰ। এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব, নহ'লে নিদিলেও হয়। যদি আপোনালোকে বেকিং পাউডাৰ নিদিয়ে তেতিয়া আপোনালোকে এই মিশ্ৰণটো আধা ঘণ্টামানৰ বাবে ৰাখি দিব লাগিব। মই এতিয়া লগে লগে বনাম বুলি ভাবিছোঁ যিহেতু, সেইবাবে মই বেকিং পাউডাৰ অলপ দি দিছোঁ। এয়া দেখিছে ইমান ভালদৰে মিশ্ৰণটো হৈছে। এইটো জোখতে ৰাখিছোঁ, ইয়াতকৈ ডাঠো কৰা নাই আৰু পনীয়াও কৰা নাই। দেখিছে বিশেষ ডাঠো কৰা নাই আৰু বিশেষ পনীয়াও কৰা নাইকিয়া। এটা কথা মনত ৰাখিব, যিটো আমি পিঠাগুড়িৰ মালপোৱা বনাওঁ তাতকৈ অলপ পনীয়াকৈ ৰাখিব লাগিব। এতিয়া কেৰাহীখন গেছৰ ওপৰত পাতি গৰম হ'লত তাত অলপ মিঠাতেল দিছোঁ। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰিব, মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হ'লত এতিয়া মই ইয়াতে এনেদৰে এপাত গোল হেতাৰে দি দিছোঁ। আৰু মই গেছৰ ফ্লেমটো একেবাৰে মিডিয়ামত ৰাখিছোঁ, তেতিয়া মালপোৱাটো ভালদৰে ভিতৰতো সিজি আহিব। যদি অলপ হাই কৰি দিয়া হয় তেতিয়া মালপোৱাটো সোনকালে ফুলি আহিব, যদিও তলফালে দি দেৰি আহিব। এতিয়া মই অলপ সময় পিছত এইদৰে লুটিয়াই দিছোঁ, কাৰণ ইটো লুটি সিজিবৰ বাবে। একেবাৰে মালপোৱা বনোৱাৰ দৰে সেইদৰেই আৰু আপোনালোকে বনাই খাব, যদি আজিলৈকে বনাই খোৱা নাই। আৰু যদি কোনোবাই খাইছে তেতিয়াতো আপোনালোকে জানেই। দুইটা চাইডে ৰঙা নিচিনা হোৱা যেন দেখিলোঁ মই, আৰু মোৰ অনুমান হ'ল এই মালপোৱাটো ভিতৰ ফালেও সিজিছে বুলি। আৰু এতিয়া এইটো কাঢ়ি ল'ম। আৰু এনেদৰে মই যিমানখিনি মিশ্ৰণ গুলি লৈছিলোঁ সকলোখিনিৰে মালপোৱা বনালোঁ। এয়া মই বনোৱা মালপোৱা। এতিয়া আবেলি চাহ খাবৰ বাবে বনাইছোঁ, বেছি বনোৱা নাই, কমকৈ বনাইছোঁ। এইবিধ মালপোৱা ঠাণ্ডা হ'লে খাই ভাল নালাগে, গৰমে গৰমে খাইহে ভাল লাগে। আৰু এইবিধ মালপোৱা বহুত কোমল হয়, খাবলৈ কিন্তু টেষ্টি হোৱাৰ লগতে বহুত কোমলো হয়। ইয়াত দেখিছে কিমান কোমল হৈছে। আৰু আপোনালোকৰ লগত ময়দা নাথাকিলে আটা দিও এনেকুৱা ধৰণৰ মালপোৱা বনাই খাব পাৰিব, খাবলৈ বহুত টেষ্টি হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ।